আপোনালোক আটাই গম পাইছে যে যোৱা 31 মাৰ্চ আমাৰ বডোফা ইভেন ব্ৰহ্মৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰে এই দিনটো ছাত্ৰ দিৱস হিচাপে ঘোষণা কৰিছে। এই দিনটোৰ লগতে সংগতি ৰাখি আমাৰ Btr চৰকাৰৰ ফালৰ পৰাও তেখেতৰ সন্মানত আমাৰ Btr চৰকাৰে বডোফা ইউএন ব্ৰহ্ম সুপাৰ 50 মিছন নামৰ মিছন এটা আজিৰ পৰা আৰম্ভ কৰিছে। এই মিছনটোৰ আনুষ্ঠানিকভাৱে যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ অসমৰ বিত্তমন্ত্ৰী, অসমৰ শিক্ষামন্ত্ৰী তথা আমাৰ BTC চিফ মহোদয়ৰ সন্মুখত শংকৰদেৱ কলাক্ষেত্ৰত আনুষ্ঠানিকভাৱে ঘোষণাও কৰিছে। সো বডোফা ইউএন ব্ৰহ্ম সুপাৰ 50 মিছনৰ ভিতৰত আমি 4 ধৰণৰ আমি প্ৰকল্প হাতত লৈছো। সেই 4টা প্ৰকল্পৰ ভিতৰত আমাৰ এটা থাকিব সুপাৰ 50 ইঞ্জিনিয়াৰিং, বিশেষকৈ আমাৰ IIT NIT কে ধৰি ভাৰতৰ যিবোৰ প্ৰখ্যাত অভিযান্ত্ৰিক মহাবিদ্যালয় আছে তাতে আমাৰ BTC এলেকাৰ যিখিনি ইকনমিক্যালি উইকাৰ সেকশনৰ যিখিনি ষ্টুডেন্টস আছে, যিখিনি প্ৰত্যাশী ষ্টুডেন্টস আছে, তেখেতসকলে তাতে শিক্ষা গ্ৰহণৰ কাৰণে যিটো এন্ট্ৰেন্স টেষ্ট সৰ্বভাৰতীয় পৰ্যায়ত পতা হয়, সেই এন্ট্ৰেন্স টেষ্টত যাতে তেওঁলোকে পাৰ্টিসিপেট কৰিব পাৰে আৰু যাতে তেওঁলোকে সফল হ'ব পাৰে, তাৰ বাবে আমাৰ ইঞ্জিনিয়াৰিং সুপাৰ 50 বুলি আমি এটা হেৰি কৰিছো। ইয়াতে 50 জন ষ্টুডেণ্টক আমি সিলেক্ট কৰিম আৰু তেখেতক 11 মাহৰ কাৰণে তেখেতসকলক হেণ্ডছন প্ৰশিক্ষণ দিয়া হ'ব আমাৰ অভিজ্ঞ আমাৰ ব্যক্তিৰ দ্বাৰা। ইতিমধ্যে আপোনালোকে জানে যে আমি 2টা প্ৰকল্প অলৰেডি চলাই আছো যোৱা বছৰৰ পৰা। এটা সেই প্ৰকল্পৰ যোৱাবাৰ নাম আছিলে CM সুপাৰ 50, এইটো ইঞ্জিনিয়াৰিঙৰ কাৰণে, আৰু এটা CM UPSC সুপাৰ 50, এইটো UPSC বা APSC প্ৰত্যাশী যিসকল আমাৰ প্ৰাৰ্থীসকল আছে Btr অঞ্চলৰ তেখেতসকলৰ কাৰণে। অলৰেডি তেখেতসকলে UPSCৰ কাৰণে আমি চাণক্য IS একাডেমীৰ লগত আমি এখন MOU কৰিছিলো আৰু ইতিমধ্যে দিল্লীত আমাৰ 50 জনীয়া ছাত্ৰ ছাত্ৰীৰ দল এটাই দিল্লীত প্ৰশিক্ষণ লৈ আছে। গতিকে এইটো আৰু আগবঢ়াই লৈ যাবৰ কাৰণে আমি এইবাৰ বডোফা ইউএন ব্ৰহ্ম সুপাৰ 50 মিছনৰ নাম দি আমি আৰু 2টা বস্তু সংযোগ কৰিব বিচাৰিছো। এইবাৰ আমি চিকিৎসা ক্ষেত্ৰত চিকিৎসা মহাবিদ্যালয়সমূহত নামভৰ্তিৰ কাৰণে সৰ্বভাৰতীয় পৰ্যায়ত যিটো নেশ্যনেল এলিজিবিলিটি টেষ্ট হয়, সেই টেষ্টটো যাতে আমাৰ Btrৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকেও যাতে উত্তীৰ্ণ হ'ব পাৰে, তাৰ কাৰণে আমি এইবাৰ মেডিকেল এন্ট্ৰেন্স টেষ্টৰ কাৰণেও আমি 50 জন ষ্টুডেণ্টক এইবাৰ আমি সিলেক্ট কৰিম। MBBS আৰু ইঞ্জিনিয়াৰিঙৰ কাৰণে অনলাইন এপ্লিকেশ্যনৰ কাৰণে আমি আজি এডভাৰটাইজমেণ্ট অলৰেডি আজি পাব্লিছ কৰিছোঁ, বিভিন্ন বাতৰি কাকতত পাব্লিছো হৈছে। আৰু গতিকে চিকিৎসাৰ বাহিৰেও অসামৰিক সেৱাৰ ক্ষেত্ৰত আমাৰ যোৱা বছৰ আমি UPSCৰ কাৰণে কৰিছিলোঁ, কিন্তু এইবাৰ আৰু আমি সংযোজন কৰি APSCৰ কাৰণেও আমি 50 জন ছাত্ৰ ছাত্ৰীক আমি সিলেক্ট কৰিম। গতিকে বডোফা ইউএন ব্ৰহ্ম সুপাৰ 50 মিছনৰ ভিতৰত আমাৰ আহিলে ইঞ্জিনিয়াৰিং সুপাৰ 50 মিছন, মেডিকেল সুপাৰ 50 মিছন, UPSC সুপাৰ 50 মিছন আৰু APSC সুপাৰ 50 মিছন। গতিকে এইখিনি আজি আপোনালোকৰ জৰিয়তে আমি সমগ্ৰ Btrবাসী ৰাইজৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি তেখেতসকলৰ জ্ঞাতাৰ্থে আজি জনাবৰ কাৰণে আমি আপোনালোকক আহ্বান কৰিছিলোঁ। আৰু এইটো এটা শিক্ষা বিভাগৰ এটা যুগান্তৰকাৰী পদক্ষেপ এটা হ'ব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। পৰা অনলাইন এপ্লিকেশ্যনটো আৰম্ভ কৰিছোঁ অহা 30 এপ্ৰিললৈকে, আৰু অহা আমাৰ 16 তাৰিখত নহয় 13 মে'ত আমি সিলেকশ্যনৰ কাৰণে আমি এন্ট্ৰেন্স টেষ্ট পাতিম। এই গোটেই প্ৰগ্ৰেমটোতে সিলেকশ্যনৰ কাৰণে এন্ট্ৰেন্স টেষ্ট হ'ব, মেডিকেলৰ কাৰণেও এটা এন্ট্ৰেন্স টেষ্ট হ'ব, সুকীয়াকৈ ইঞ্জিনিয়াৰিঙৰ কাৰণে এটা সুকীয়াকৈ এন্ট্ৰেন্স টেষ্ট হ'ব, আৰু আমাৰ যিটো অসামৰিক সেৱাৰ যিটো কোচিং হ'ব, ডেট মিনছ UPSC আৰু APSC, তাৰ কাৰণেও এটা সুকীয়াকৈ টেষ্ট কৰা হ'ব। আমি আজিৰ তাৰিখত UPSC আৰু APSC টো
এতিয়াও তাৰিখটো ঠিক কৰা নাই, সেইটো অতি সোনকালে আমি ঠিক কৰিম। কিন্তু অলৰেডি ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ কাৰণে আমি তাৰিখটো ঠিক কৰি অলৰেডি আমি বাতৰি কাকতসমূহত আজি এডভাৰটাইজমেণ্ট উলিয়াই দিছোঁ। আজি বাতৰি কাকতসমূহত প্ৰকাশিত হৈছে ইঞ্জিনিয়াৰিং আৰু MBBSৰ অনলাইন এপ্লিকেশ্যন বিচৰা হৈছে। সেইটো আমি অনলাইন বিচাৰিছোঁ আৰু অনলাইন এটা ৱেবছাইটত যোগেদি বিচৰা হৈছে। ৱেবছাইটটো মই সকলোৰে জ্ঞাতাৰ্থে ক'ব বিচাৰিছোঁ, www.super50.bodoland.gov.in। এই ৱেবছাইটতে এলিজিবিলিটি ক্ৰাইটেৰিয়াকে ধৰি এপ্লিকেশ্যন ফৰ্ম কেনেকৈ কৰিব লাগে বিতংভাৱে ৱেবছাইটত দিয়া আছে।